তুলিলে যাম ফুৰিবলৈ এইটো ষ্টেণ্ড হয় সেলফি ষ্টিক হা 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 ঠিক আছে থেংক ইউ এই আমি পাহাৰৰ ওপৰত আছোঁ ইয়াত ধীৰাজ আছে মোৰ লগত একদম তুলি পাহাৰৰ ওপৰত কোনোবাই যদি ফুৰিব বিচাৰে শিৱসাগৰত থাকি আহিব পাৰে বহুত ধুনীয়া লোকেশ্যন হয় এবাৰ চাওক আপোনালোকে লোকেশ্যনটো মেলিচিন লোকেশ্যনটো আৰু ওপৰত যাব আছে যাবি না ওপৰলৈ যাম গৈ আছ নেভাৰ গিভ আপ হেল্ল' এভৰিৱান কি খবৰ এটা নতুন ভিডিঅ'লৈ মই আজি আকৌ আহি গ'লোঁ আচলতে আজি তুলি যাম বুলি আহিছোঁ বতৰটো বহুত ধুনীয়া আপোনালোকে দেখিছে চাগে স্কাইখন কিমান ধুনীয়া হৈ আছে বগা আৰু মানে নীলা স্কাইখন ওলাই আছে তাৰ আগতে তেলটো ভৰাই লওঁ বুলি গ'লোঁ তেল দিবলৈ যাওঁ বুলি আহি আছোঁ কাৰণ তেলটো মেইন ন ক'ৰবাত যোৱাৰ আগতে তো তেলটো ভৰাই লওঁ তেলটো মেইন হয় আমাৰ ভটিয়াপাৰা তেল ডিপুটো তেলটো বহুত ভাল হয় দেই মাইলেজ বহুত ধুনীয়া দিয়ে কোনোবা যদি শিৱসাগৰত থাকে আপোনালোকে চেষ্টা কৰিব ভটিয়াপাৰাত ভৰাবলৈ বহুত ভাল মাইলেজ দিয়ে তেলটো বহুত ভাল তেল হয় পইচা বেছি নাই বাৰু কমকৈ ভৰাম $300 এয়া আহি আমি জাজি পালোহি জাজিৰ পৰা বাওঁফালে গুচি যাব লাগিব আমগুৰি হৈ যামগৈ তুলিলে বেছি দূৰ নহয় শিৱসাগৰৰ পৰা বেছি দূৰ নহয় মই বাৰু গৈসাগৰৰ পৰা আহিছোঁ মোৰ ঘৰ গৈসাগৰত তো গৈসাগৰ পৰা বেছি দূৰ নহয় আৰু আহিব পাৰে আপোনালোকে যদি কোনোবাই ফুৰিম বুলি ভাবিছে বহুত ধুনীয়া জেগা বাইক চাইক লৈ আহিলে তেলো বেছি নুপুৰে আৰামত ফুৰি মেলি যাব পাৰিব পাহাৰৰ মাজত ধুনীয়াকৈ ফটো চটো মাৰি আৰু যিহেতু আজি দেওবাৰ ৰাস্তাটো ফ্ৰী হয় গাড়ী চাড়ী বেছি নাই সেইকাৰণে অকণমান স্পীড দি দিব আৰু অকণমান স্পীডটো কিন্তু বেছি নাই উঠাব 84 90 খুব বেছি 90লৈকে গৈছে আৰু বেছি স্পীডত নাই দিয়া ভয়ো লাগে সেইটো কাৰণে ছেফটিটো মেইন ন বৰবাম পালোহি বৰবাম আমগুৰি পাৰ হৈ পিনে বৰবাম বাগান পায় মানে মই কি কৰিম বুলি ভাবিছিলোঁ ইমান দীঘলীয়া নকওঁ বুলি ভাবিছিলোঁ মানে মানুহে বেয়া পায় এই গৈ থকা ভিডিঅ'খনো কি দি থাকোঁ সেনেকৈ কৈ দিয়ে কিন্তু মানে কি ৰাস্তাটো ইমান ধুনীয়া ন আপোনালোকক মানে নেদেখাই পিনে নোৱাৰিলোঁ আৰু সেইকাৰণে অকণমান বোলো চাওক আৰু কাৰোবাৰ যদি মন নাযায় স্কিপ কৰি দিব কিন্তু চাওক না কি ধুনীয়া পৰিৱেশ দুই পিনে বাগান আছে বাগানৰ এৰিয়া আৰু সেইটো পাহাৰটো আঁতৰত ওলাই আছে আপোনালোকে ধৰিব পাৰিছেনে নাজানো বাৰু কিন্তু চিধা আগলৈ চাই দিলে দেখিব পাহাৰ ওলাই আছে চাওক না কিমান ধুনীয়া ৰাস্তা সেইটো দেখিছে নীলাকৈ পাহাৰটো ওলাই আছে আমি তাতে গৈ আছোঁ তুলি পাহাৰ নাগালেণ্ডৰ
দেখিছেনে কিমান ধুনীয়া পৰিৱেশ, ইমান ধুনীয়া ৰাস্তা। আমাৰ যদি হাইৱেটো ইমান ধুনীয়া হ'লহেঁতেন, গাড়ী চলাই ভাল লাগিলেহেঁতেন। এয়া আহি হালুৱাটিং পালোহি। ইয়াতে অকণমান আগতে চেক পোষ্ট আছে হালুৱাটিং পুলিচৰ। বাৰু নৰখাই বাৰু, মই কেইবাবাৰো আহিছোঁ, আজিলৈকে ৰখোৱা নাই। কেতিয়াবা ৰখাব পাৰে, ৰখালেও আপোনালোকৰ লাইচেঞ্চ চাই যাব লাগিব, বিশেষ একো প্ৰব্লেম নহয় বাৰু। যেয়া দেখিছে ইয়াত কোনো নৰখায়, নায়েই পুলিচ থাকিলেও নৰখায় বাৰু। হালুৱাটিং পুলিচ ষ্টেচন, আমি চেক পোষ্ট পাৰ হ'লোঁ। অকণমান আগত গৈ আপোনালোকে বৰ্ডাৰ পামগৈ, আমি নাগালেণ্ড বৰ্ডাৰ। তাত নাগালেণ্ড পুলিচ থাকিব, কিন্তু নৰখায়। ইয়াতে মানে মোক পুলিচ এজনে ৰখালে, সুধিলে ক'ত যাওঁ। মই ক'লোঁ তুলি যাওঁ। তাৰপিছত পিঠিত মানে মোৰ লগৰটো পিঠিত বেগ এটা আছিলে, চেল্ফি ষ্টিকডাল আছিলে দীঘলীয়া। মোক সুধিলে এডাল কি হয়, ভাবিছে বন্দুক চন্দুক কিবা নেকি। তাৰপিছত সুধিলে, মই বোলো এডাল চেল্ফি ষ্টিক। একদম ধুনীয়াকৈ দেখাইছে, এনেকৈ চেল্ফি মাৰিবি, চক দেখিবই দে ইয়াতে। ছাৰ তুলিলে যাম ফুৰিবলৈ। এইটো ষ্টেণ্ড হয়, চেল্ফি ষ্টিক। হা হা ঠিক আছে, থেংক ইউ। তো দেখিলে এনেকৈ একো নকৰে, যাবলৈ ক'লে। এনেকুৱাই হয়, বহুত ভাল হয় পুলিচখিনি, আৰামছে আহি পাৰিব ফুৰিবলৈ। এয়া আমি পাহাৰৰ ওপৰলৈ গৈ আছোঁ আৰু এতিয়া তুলি পাহাৰ। খালি এটা কথা আৰু মানে বাইকখনে অকণমান কষ্ট পায়, যিহেতু পাহাৰটো ওখ হয়, অকণমান কষ্ট পায় আৰু। 1 নম্বৰ 2 নম্বৰ গিয়েৰতে যাব লাগে, কেতিয়াবা 3 নম্বৰ। বহুত কষ্ট পায়। এইখিনি বাৰু ৰাস্তা ভালেই, অলপ আগলৈ আৰু বেয়া ৰাস্তা আছে। কিন্তু আপোনালোকে যেতিয়া গৈ পিনে একদম মেইন যিটো ডেষ্টিনেশ্যন, আমি য'ত গৈ আছোঁ, য'ৰ পৰা আমি ফটো মাৰিম, য'ত এটা ভিউ পইণ্ট এটা আছে, পাহাৰটো ইমান ধুনীয়াকৈ ওলায় ন, আপোনালোকৰ মানে মনটো কিবা ভাল লাগি যাব। মানে গোটেই টেনশ্যন যে দূৰ হৈ পিনে একদম মজা জেগা এটাত আহি গ'ল, সেনেকুৱা লাগিব। মানে বহুত ধুনীয়া হয় ফটো চটো মাৰিবৰ কাৰণে, এনেই ফুৰিবৰ কাৰণে। অলপ ৰিফ্ৰেছমেণ্ট যদি লাগে লাইফত, ৰিফ্ৰেছমেণ্ট লাগে ন মানুহক, সদায়তো কাম কৰি থাকিব নোৱাৰে। এই তেনেকুৱাবোৰ কাৰণে আহিব পাৰে, আৰামছে ফুৰিব পাৰিব ইয়াত। সেইটো চাওক পাহাৰটো কিমান ধুনীয়া লাগিছে, আৰু ইয়াত ঠাণ্ডাও হয়, আমাৰ অসমতকৈ অকণমান ঠাণ্ডা ইয়াত। এইপিনে সোঁ চাইডে তামোল গছ, ঢেৰ তামোল গছ আছে ইয়াত। এইবোৰ চাওক তামোল গছ, ধৰিব পাৰিছে নাই নাজানো বাৰু, তামোল গছ হয় এইখিনি। আৰু ইয়াতে টাৰ্ণিং এটা আছে, কিমান ধুনীয়া। ইয়াতে ড্ৰোনখন লাগিছিলে, মজা লাগিলেহেঁতেন। সেয়া আমি পাহাৰৰ ওপৰলৈ উঠি গৈ আছোঁ, সৰু ৰাস্তা এটাৰ মাজেদি। পাহাৰ কাটি বনোৱা ৰাস্তা এইবোৰ। বহুত ধুনীয়া পৰিৱেশ, মানে কৈছোঁ নাই, তো বহুত ভাল লাগে। মানে আচলতে ভিডিঅ'টো চাই এইটো ফিল কৰিব পাৰিছে নে নাজানো, কিন্তু আপোনালোকে যদি তাত যায় ন, তেতিয়া গম পাব যে কিমান ভাল লাগে মানে গৈ পিনে। অকণমান ৰাস্তা বেয়া মাজতে, কিন্তু
প্ৰায়খিনি ৰাস্তা ভালেই বাৰু, ইমান বেয়াও নহয়। চব কিমান ধুনীয়া পৰিৱেশ, এইপিনে পাহাৰ। এইটো চব পাহাৰ, আমি পাহাৰ এটা পাহাৰৰ ওপৰে গৈ আছোঁ, ছাইডত আৰু এটা পাহাৰ। বেছি দূৰ নাই আৰু আমি য'ত গৈ আছোঁ। চব ইমান ধুনীয়া হয় আৰু আকাশখন চক নাই বাৰু, ইমান ধুনীয়া লাগিছে ডাৱৰখিনি, সেইটো ইমান ধুনীয়া চব পাহাৰটো। এই আমি পাহাৰৰ ওপৰত আছোঁ, ইয়াত বিৰাজ আছে মোৰ লগত। একদম তুলি পাহাৰৰ ওপৰত। কোনোবাই যদি ফুৰিব বিচাৰে শিৱসাগৰত থাকি আহিব পাৰে, বহুত ধুনীয়া লোকেশ্যন হয়। এবাৰ চাওক আপোনালোকে লোকেশ্যনটো। আৰু ওপৰত যাব আছে, যাবি নাই ওপৰলৈ? যাম গৈ আছো। নেভাৰ গিভ আপ। আমি আৰু ওপৰত গৈ আছোঁ, মজা লোকেশ্যন আছে, ফটো মাৰিছে। তোমালোক আহক, ফুৰিব, এনজয় কৰিব। একা ৰাস্তাৰ মাজত আমি গৈ আছোঁ আমাৰ গন্তব্য স্থানলৈ। ইয়াত বৰষুণ দিছিলে, গম পাওঁ, সেইটো কৈছিল না বৰষুণ দিছে বুলি। সেইটো ফাইনেলি আহি পালোঁ আমাৰ লোকেশ্যন। এয়া আপোনালোকে চাব পাৰে, ইমান ধুনীয়া লোকেশ্যন। পাহাৰ পাহাৰ, চবফালে পাহাৰ, তাৰ মাজত মই আৰু মোৰ লগৰটো। হাই এটা দি দে। তো দেখা পাইছে আমি ইমান ধুনীয়া লোকেশ্যন এটাত আছোঁ। তো আপোনালোকে যদি ফুৰিব বিচাৰে শিৱসাগৰৰ একেবাৰে ওচৰতে আমগুৰি ফালেদি আহিব পাৰে। এঘণ্টা ৰাস্তা, ইমান এটা ধুনীয়া লোকেশ্যন। আহক আপোনালোকে ফুৰক, এনজয় কৰক। আৰু অলপ নতুন টাইপৰ ভিডিঅ' দিব চেষ্টা কৰিছোঁ চেনেলটোত, ব্লগ টাইপৰ ধুনীয়া ধুনীয়া জেগা যাম, ফুৰিম, আপোনালোকক দেখাম। যদি আপোনালোকে ভিডিঅ'বোৰ চাই ভাল পায় তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে। আৰু তুলিলে আহক, বহুত ধুনীয়া আৰু ঠাণ্ডা, বিশেষকৈ গৰম দিনত। আমাৰ অসমত যিমান গৰম, কিন্তু ইয়াত সিমান গৰম নহয়, বহুত ঠাণ্ডা হয়। তো ফুৰিবলৈ আহিব পাৰে আপোনালোকে। আহক, এনজয় কৰক, তুলি আহক। আৰু ইয়াত বহুত ঢেৰ জেগা আছে ফুৰিবলৈ। তো আহক, এনজয় কৰক। ঠিক আছে, বাই বাই। ফটো মাৰক, ফটোটো মেইন, ফটো মেইন, ফটো মেইন। কাৰণ এইটো ফটোগ্ৰাফী চেনেল হয় ন, তো ব্লগ এইকাৰণে দিছোঁ কাৰণ ইয়াত ফটো মাৰিবলৈ ধুনীয়া জেগাটো, বহুত ধুনীয়া নেচাৰেল পৰিৱেশ হয় পাহাৰৰ ওপৰত। তো আপোনালোকে ধুনীয়াকৈ ফটো মাৰিব পাৰিব। এনজয় কৰক, বাই বাই।